মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰহা সমষ্টিত মহিলা উদ্যোগীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰাৰ সমান্তৰালকৈ এখন বিশাল জনসভা সম্বোধন কৰে। আমাৰ নগাঁও জিলাৰ কলিয়াবৰ, নগাঁও, ৰহা তিনিওটা সমষ্টিতে আমাৰ উদ্যমিতা অভিযানৰ চেক বিতৰণ হৈ গ'ল। খুব সোনকালে বৰহমপুৰ, ঢিং, ৰূপহী বা চামুগুৰিটো অনুষ্ঠিত হ'ব আৰু বিভিন্ন স্থানত অনুষ্ঠিত হৈ আছে। প্ৰায় ৩৫ লাখ মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। দিল্লীত বোমা বিস্ফোৰণৰ ঘটনা ই গৰিহণাযোগ্য আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা 2টা দিনত এক বিশেষ ব্যক্তিৰ হাতৰ পৰা ডক্টৰ বা তেওঁলোকৰ হাতৰ পৰা বহুত বেছি বিস্ফোৰক সামগ্ৰীও পুলিচ আৰু চোৰাংচোৱাই জব্দ কৰিছে। ডেফিনেটলি ডাঙৰ ডিজাইন এটা আছিলে। মই আশা কৰিছোঁ যে আজি গধূলি ফাললৈকে আমি আৰু বেছি আমি ভাল ছবি এখন আমি দেখা পাম। সকলো জনগণ একত্ৰিত হ'ব লাগিব। দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে। অসমত যোৱাকালি পেহেলগামৰ ঘটনাৰ পিছত আৰু যোৱাকালিও আমি দেখিছোঁ যে ফেচবুকত একাংশ লোকে এই ঘটনাটোক হয় আদৰণি জনাইছে, নহ'লে খুব ফূৰ্তিৰে তেওঁলোকে কিছুমান ইমজি পোষ্ট কৰিছে। তাৰমানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড চেকিং কৰি আছোঁ যোৱাকালি ৰাতিৰ পৰা আৰু প্ৰয়োজন হ'লে কিছু ব্যক্তিক আমি এৰেষ্টো কৰিম। কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে আৰু তেওঁলোকে উৎসাহো যাতে পাব নোৱাৰে, তাৰ কাৰণে আমি কঠোৰ হ'বই লাগিব। যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছোঁ যে এছাম লোকে বিৰাট ফূৰ্তি পাইছে আৰু যদি সন্ত্ৰাসবাদ আক্ৰমণত মানুহ মৃত্যুৰ পিছত কোনোবাই যদি ফূৰ্তি পাব পাৰে, তাৰমানে তেওঁলোকেও সন্ত্ৰাসবাদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে। মই ইতিমধ্যে DGPক নিৰ্দেশ দিছোঁ যে এইবিলাক চেক কৰিব লাগে, কোন মানুহ ক'ৰ মানুহ, যদি অসমৰ হয় আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আজি কংগ্ৰেছৰ এখন মিটিং হৈ আছে। জিতেন্দ্ৰ সিঙে কৈছে যে অস্তীয়া বস্তু দিয়া হৈছে আৰু কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ এচি ৰুমত বহি নবনাই বিজেপিৰ নিচিনাকৈ। চাওক, কংগ্ৰেছে ধুতি আৰু লুঙি দিছিলে, তাতকৈ আৰু সস্তীয়া বস্তু কিবা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে নিজে কৰা কামবিলাকৰ কাৰণে আজিকালি নিজে লাজ পায়। সেইকাৰণে যদি সাহস আছে এইবাৰো মেনিফেষ্টোত লিখক আমি লুঙি দিম বুলি, আৰুতো লিখাৰতো তেওঁলোকৰ সাহস নাই। তাৰমানে তেওঁলোকে যে নিজে বেয়া কাম কৰি আছিল, আজিতো সকলো মানুহৰ মাজত প্ৰচাৰ হৈছে। গাঁৱৰ দুখীয়া মানুহ, একেবাৰে একো নজনা মানুহজনেও কয় আমাক লুঙি ধুতি নালাগে বুলি। গতিকে কংগ্ৰেছৰ আমাক সমালোচনা কৰাৰ কোনো অধিকাৰে নাই। ধুতি লুঙিৰ চৰকাৰ বিজেপিৰ নহয়। তেওঁলোকৰ মিত্ৰজোঁট এইবিলাকতো একোটা কি বুলি ক'ম, এইবিলাক নিজে একোজন নেতা হোৱা পাৰ্টি। বিৰোধী মানে কি বুজায়? ইলেকশ্যনত নিজিকা মানুহ কিছুমান লগ লাগি অসমত বিৰোধী হৈ আছে। ভূপেন বৰাই লিলি হোটেলত কৰি আছিলে, এতিয়া এখেতে বা ক'ত কৰে? মই জানাত এছেম্বলিতে কৰিম বুলি ঠিক কৰিছে। লিলি হোটেলক লৈতো 4 বছৰ জ্বলালে। গতিকে এনেকে তেওঁলোকে কৰি থাকে। আৰু এজনে আকৌ বিহালীৰ ধাবাত কৰিম বুলি কৈছিলে, বিহালীৰ হাৰাৰ পিছত সেইটোও নাম নোলোৱা হ'ল। ৰাজেন গোহাঁয়ে কৈছে যে ৰাষ্ট্ৰীয় দলত থাকিলে ৰাজ্যৰ কাৰণে কাম কৰিব নোৱাৰি, সেইটো কথা এতিয়া অনুভৱ কৰিছে আঞ্চলিকতা মানে। ৰাজেন গোহাঁইৰ ভাল হওক, ভগৱানে ৰাজেন গোহাঁইক ভাল কৰক, মই তাকেই কামনা কৰোঁ। জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে বুলি কৈছে চৰকাৰে। সেইটো আপোনালোকে 8 তাৰিখে গম পাব। যিটো কাম হিমন্ত বিশ্ব শৰ্মাই হাতত লয় তাক কৰি দেখুৱায়। এতিয়া তেওঁ কংগ্ৰেছত আছে, কেইটামান দিন থাকক। আমাৰ আৰু এটা ৰাজ্যসভাৰ ইলেকশ্যন আছে, এইটো চেজ হৈ লওক, তাৰপিছত আহিব আৰু। কাৰ
ভাল কৰিছে আকৌ সাংগঠনিকভাৱে কাম কৰিছে নাই নাজানো কিন্তু নৰেন্দ্ৰ মোদীৰ হৈ কাম কৰি আছে এইটো কোনো বেয়া কথা নহয় দেশৰ প্ৰধানমন্ত্ৰীৰ হৈ কাম কৰা বিজেপি প্ৰাৰ্থী হ'ব পাৰে ৰহা সেইটোতো আপোনালোকে ঠিক কৰিব ভাই মইনো কেনেকৈ ক'ম কিন্তু এজন MLA তেওঁ এতিয়া কংগ্ৰেছৰ বাকী MLA বিলাক ৰাইজৰ ভাল কাম হ'লে ক'তো নাহে শশীকান্ত দাস অহা কাৰণেতো ৰহা সমষ্টি আগবাঢ়ি আছে নহ'লেতো ৰহা সমষ্টিও ভেঞ্চাৰ হৈ গ'লহেঁতেন 5 বছৰ গতিকে শশীকান্ত দাসে ৰহাৰ ৰাইজৰ কাৰণে ছেক্ৰিফাইচ কৰিছে কংগ্ৰেছে 10 তাৰিখে যোগদান কাৰ্যসূচীতে কালি ৰহাৰ কালি কাক জইন কৰালেতো আপোনালোকে দেখিছে এনেকুৱা জইনটো আমাৰ কাৰ্বি আলঙত তুলিৰাম ৰংহাঙে অকলে দিনত 10,000 মান জইন কৰোৱায় এজন ব্যক্তি আপোনালোকে চাব কাৰ্বি আলঙত তুলিৰাম ৰংহাঙে প্ৰতি সপ্তাহত 10,000 জইন কৰোৱাই থাকে গতিকে মই আৰু বেলেগ কি ক'ম